1850 চনৰ অসম সেই বছৰৰে মে মাহত অবিভক্ত কামৰূপ জিলাৰ আকাশত উদয় হৈছিল এক নতুন সূৰ্যৰ নাম আনন্দৰাম বৰুৱা লগে লগে উত্তৰ গুৱাহাটীৰ ৰাজাদুৱাৰৰ পৰাই যেন আৰম্ভ হৈছিল এক শৈক্ষিক আন্দোলনৰ সাহিত্যৰ নৱজাগৰণৰ উত্তৰ গুৱাহাটীৰ পৰাই অসমে পালে ৰাজ্যখনৰ প্ৰথমজন গ্ৰেজুৱেট প্ৰথমজন ব্যাৰিষ্টাৰ প্ৰথমজন ICS বিদগ্ধ সংস্কৃত পণ্ডিত বিশ্ববন্দিত ব্যক্তিত্ব তেওঁ পাশ্চাত্য সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হলেও ভাৰতীয় ইতিহাসৰ প্ৰতিও অত্যন্ত শ্ৰদ্ধাশীল আছিল আনন্দৰাম বৰুৱা 14 বছৰ বয়সতে কলিকতা বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰেসিডেন্সি কলেজত FA পঢ়িবলৈ লয় উত্তৰ গুৱাহাটীৰ প্ৰসিদ্ধ মজিন্দাৰ বৰুৱা পৰিয়ালৰ গৰ্গৰাম বৰুৱাৰ সন্তান আনন্দৰাম বৰুৱা মাতৃৰ নাম আছিল দুৰ্লভেশ্বৰী বৰুৱা কলিকতা বিশ্ববিদ্যালয়ৰ পৰাই BA পৰীক্ষাত উত্তীৰ্ণ হৈ ডাফ বৃত্তি লাভ কৰি 1859 খ্ৰীষ্টাব্দত উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ ৰাওনা হয় লণ্ডন বিশ্ববিদ্যালয়ত বিজ্ঞান আৰু মিডল টেম্পলত আইনৰ শিক্ষা গ্ৰহণ কৰে 1870 চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয় একে বছৰতে লাভ কৰে BSc ডিগ্ৰীও আনন্দৰাম বৰুৱা একেধাৰে ৰাজ্যখনৰ প্ৰথমজন গ্ৰেজুৱেট অধিবক্তা আৰু প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে গৌৰৱৰ অধিকাৰী ভাৰতীয় প্ৰশাসনিক সেৱাৰে পঞ্চম গৰাকী বিষয়া আছিল অসম মাতৃৰ সুসন্তান আনন্দৰাম বৰুৱা শিৱসাগৰৰ সহকাৰী কমিশনাৰ হিচাপে আৰম্ভ হৈছিল তেওঁৰ কৰ্মজীৱন কলিকতা বিশ্ববিদ্যালয়ৰ ফেলো নিৰ্বাচিত হৈছিল আনন্দৰাম বৰুৱা তিনিটা খণ্ডৰ ইংলিছ সংস্কৃত ডিকচনাৰী হায়াৰ সংস্কৃত গ্ৰামাৰ এনচিয়েন্ট জিঅগ্ৰাফি অফ ইণ্ডিয়া তেওঁৰ দ্বাৰা প্ৰণীত মহামূল্যৱান কেইখনমান গ্ৰন্থ কম্পেনিয়ন টু সংস্কৃত ৰিডিং আণ্ডাৰ গ্ৰেজুৱেটছ অফ কালকাতা ইউনিভাৰ্চিটি মহাবীৰ চৰিতম সৰস্বতী কথা ভাৱনম নামালিংগানুশাসন আদি তেখেতৰ মহামূল্যৱান গ্ৰন্থ সম্ভাৰ অত্যন্ত দয়ালু আৰু কোমল হৃদয়ৰ ব্যক্তি আনন্দৰাম বৰুৱাই মফচললৈ যাওঁতে গাড়ীত সদায় দুখীয়া লোকৰ বাবে খাদ্য সামগ্ৰী কঢ়িয়াই লৈ বিতৰণ কৰিছিল বাটে পথে কেৱল অসমতে নহয় পশ্চিম বংগতো সমানে সমাদৃত অসম মাতৃৰ এইজন সুসন্তান 1889 চনৰ 19 জানুৱাৰীত বৰ্ণাঢ্য জীৱন পৰিক্ৰমা সামৰি অনন্ত ধামলৈ গলগৈ এইজন বিশ্ববন্দিত অসম সন্তান অসম চৰকাৰে এই মহান ব্যক্তিজনৰ সন্মানাৰ্থে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰাৰ লগতে চানমাৰীৰ উৰণীয়া সেতুৰ নামো তেওঁৰ নামেৰেই নামাঙ্কিত কৰিছে কামৰূপ জিলাৰ এইজন মহান সন্তানক যুগে যুগে স্মৰণ কৰিব অসমে